যেতিয়া আমি যিকোনো এটা যোগাসনত স্থিৰ হৈ ৰৈ থাকোঁ, স্থিৰ হৈ থাকি অভ্যাস কৰোঁ, সেই মুহূৰ্তত আমি বিভিন্ন ধৰণৰ অভিজ্ঞতাৰ মুখামুখি হওঁ। আমাৰ ধৰক এনেকুৱা ধৰণৰ অনুভূতি আহে যে আমাৰ কেতিয়াবা ভয় লাগে যে মই পাৰিম জানো এই আসনটো ইমান সময় হোল্ড কৰি ৰাখিব, 30 ছেকেণ্ড, 1 মিনিট, 2 মিনিট হোল্ড কৰি ৰাখিব পাৰিম জানো। আমাৰ ডিজিনেছ হয়, আমাৰ হাত ভৰিত কঁপনি উঠে, আমাৰ ভাগৰ লাগে, আমাৰ এনেকুৱা লাগে যেন মই তৎমুহূৰ্ততে এই আসনটোৰ পৰা মুক্তি পাম। কিন্তু তথাপিও তৎসত্ত্বেও যদি আপুনি আসনটোত স্থিৰ হৈ থকাৰ অভ্যাস কৰে, ই আপোনাক বাস্তৱ জীৱনৰ লগত খাপ খোৱাত বহুতো সহায় কৰিব। আমাক জীৱনৰ বিভিন্ন সমস্যাবিলাকৰ সৈতে মোকাবিলা কৰাত সহায় কৰিব। আৰু কেনেকৈ চাওক, যেতিয়া আমি এনেকুৱা ধৰণৰ পৰিস্থিতিৰ মুখামুখি হওঁ, যিটো সময়ত আমাৰ ভয় লাগে, আমাৰ খং উঠে বা আমাৰ ৰোগ হয়, সেই সময়ছোৱাত কি হয়, আমি যিহেতু আসন অভ্যাস কৰোঁতে আমাৰ শৰীৰত হোৱা বিভিন্ন ধৰণৰ পৰিঘটনাবিলাকক আমি উপেক্ষা কৰিবলৈ শিকোঁ। সেই পৰিঘটনাবিলাকক উপেক্ষা কৰি আমি স্থিৰ হৈ থাকিবলৈ শিকোঁ। গতিকে আমি যেতিয়া দৈনন্দিন আসন অভ্যাস কৰি থাকিম, আমি এনেকৈ স্থিৰ হৈ থাকিবলৈ শিকিম, তেতিয়া আমাৰ ব্যৱহাৰিক জীৱনৰ ঘটনাবিলাক, যিবিলাক অপ্ৰত্যাশিত ঘটনাবিলাকত আমি পেনিক নহয়, আমি স্থিৰ হৈ থাকিবলৈ শিকিম আৰু এটা সুস্থিৰ ডিচিশ্যন লোৱাত আমাক সহায় কৰিব। গতিকে আহকচোন আমি যোগাভ্যাস কেৱল দেখিবলৈ সুন্দৰ হোৱা বা সুস্বাস্থ্যৱান হোৱাতে গুৰুত্ব নিদি, ই যাতে আমাক জীৱনৰ সমস্যাবোৰৰ সৈতে নমনীয় কৰাত, ফ্লেক্সিবল কৰাত সহায় কৰে, তাৰ বাবে যোগ সাধনাক জীৱনৰ বাবে আঁকোৱালি লওঁ।